কালি আছিলে ল'ৰাৰ জন্মদিন আৰু ৰাতি 12টা বজাত আমি তাক উইচ কৰিবৰ কাৰণে ৰেডি কৰিছোঁ। এয়া কেক বনাইছিলোঁ মই ঘৰতে। এইটো অলপ বেলেগ ধৰণে বনাইছিলোঁ, সেইকাৰণে ইয়াৰ শ্বেপটো আপোনালোকে ভাবিছে চাগে কেনেকুৱা হৈছে। এইটো মানে আছে ডাৰ্ক চকলেট গানাছ আৰু লগতে আছে কেৰামেল চচ আৰু বেচটো অলপ বেলেগ ধৰণে বনাইছিলোঁ। ফ্লেভাৰটো বহুত ভাল আছিলে, টেষ্টি আছিলে। আৰু মোৰ এটা বেলেগ চেনেল আছে ফুডৰ, তো সেইটোত আপোনালোকে চাব পাৰিব ৰেচিপি, সুজাতা লাইফষ্টাইল বুলি। আৰু লগতে আছে ডোনাট তাৰ খুবেই ফেভৰেট হয়, সেইকাৰণে মই ডোনাটো বনাইছিলোঁ। আৰু এনেধৰণে ৰাতি 12টা বজাত তাক আমি উইচ কৰিলোঁ, কেক কাটিলোঁ। আৰু সি মানে এইবোৰ কৰিলে খুব ভাল পায়, সেইকাৰণে আমি ৰাতি 12টা বজাতে তাৰ কেকটো কাটি দিলোঁ। আৰু লগতে গিফ্টটো দিয়া হ'ল। গিফ্টটোতো মেইন হয়, অইন হ'লেও নহ'লেও গিফ্টটো লাগিবই। আৰু এয়া মানে তাক কৈছোঁ কেকটো খাই কেনেকুৱা লাগিছে, সি কৈছে ভাল লাগিছে। তো এনেধৰণে তাৰ ৰাতি 12টা বজাত আমি চেলিব্ৰেট কৰিলোঁ। আৰু এয়া ককায়েকে তাক কেক লগাই দিছে চিঞৰ বাখৰ গোটেইখন। আৰু এয়া সৰু সুৰাকৈ তাক গিফ্ট